যেতিয়া কেলা কেছ পইচা দৰকাৰ হয় সেইটো নহয় নহয় কথাটো মাৰোৱাৰী বিহাৰী দোকানত যাব আৰু যেতিয়া বাকী দৰকাৰ হ'ব তেতিয়া আমাৰ অসমীয়া কেইটা মূৰত মাৰিবলৈ আৰে সেইটো ধৰি বাকী দিবই নোৱাৰা ন বাকী দিবই নোৱাৰা ন কথাটো বাকী দিবই নোৱাৰা কি দোকান খুলিছে অসমীয়া মানুহে দোকান সেই দোকানে খুলিব নোৱাৰে বাকী দিলে ভাল বাকী দিলে ভাল বাকী নিদিলে কেলা বেয়া নজুৰে বান্ধিল মৰমৰে আহক দোকান খুলিলো দেই এয়া পাইছোহি আৰু অলপ দেৰি লাগে দোকান খোলা দেৰি আজি বতৰটো অলপ বেয়া সোনকালে খুলিব লাগে আকৌ দোকান নাই টাউনৰ দোকানবোৰ দেখা নাই হা মায়ে চাই দোকানবোৰ কিমান সোনকালে খুলি দিয়ে 7টা বজাতে খুলিয়ে দিয়ে অসমীয়া এইটো আছে অসমীয়া মানুহবিলাকে ব্যৱসায় কৰিব নাজানে বুজিছা নাই প্ৰব্লেম হয় আৰু দোকান ইমান দেৰিলৈকে খুলিলে নহ'ব ন মাৰোৱাৰী নিচিনা হেৰিটো ল'ব লাগে বাৰু বাকী দোকানৰ ইলেক্ট্ৰিকেল বস্তু চব আছে নহয় আছে বৰ্তমান ৱাই এইবিলাক আছে ৱাইৰিঙৰ বস্তুখিনি আছে ৱাইৰিঙৰ বস্তুৱে লাগে মানে মোৰ সেই মানে বিল্ডিংটো নতুন বিল্ডিংটো ঘৰ বনাইছো নহয় কাম চলি আছে তাকে ৱাইৰিংটো কৰোঁ বুলি ভাবিছো কি লাগিব বস্তু এই লিখচোন 1mm কইল লিখি দিয়া তুমি 10টা লিখি দে 1mm কইল ন এই কোৱালিটি কেনেকুৱা ভালটোৱে দিম ভালটো দিয়া দিম ন তাৰ পৰা তুমি দি দিয়া 2.5 দি দিয়া 5টা 2.5 কইল 5টা তাৰ পৰা দি দিবা মডুলাৰ বৰ্ড মডুলাৰ বৰ্ড অলপ গ্লাছ ফিনিচিঙত মানে চাইনিং গ্ল'চি থকাটো আৰু এইটো খুচুৰা বস্তুকেইটা মিস্ত্ৰীয়ে কিবা লিখি দিছে এই খুচুৰা বস্তু গোটেইকেইটা পেক কৰি থৈ দিবি তই বুজিছা নাই মানে কেতিয়া এতিয়া লৈ যায় কোনোবা এটা গাড়ী এখন পঠাই দিম লৈ যাবহি খালি হেৰি আকৌ এই মোৰ বুজিছা নাই পে'মেণ্ট এটা ফচি আছে পইচাটো কিন্তু কেইদিনমান লাহেহে দিম আকৌ মই সেইটো কাৰণেহে তোৰ ওচৰলৈ আহিছো নহ'লে মই এতিয়া ধৰক কেছ পইচা থকাহেঁতেন মই তোৰ ওচৰলৈ নাহোৱেই মোৰ এইবিলাক বিহাৰী চিহাৰী মাৰোৱাৰী চাই বহুত মানে চিনাকি আছে টাউনখন গোটেই টাউনখনে চিনাকি ঘৰৰ বস্তুবোৰ নিয়া তহঁতৰ বোলো মোৰ পইচা কেইটামান অকণমান অসুবিধা আছে মানে সেইটো কাৰণেহে মই কৈছো আকৌ নহয় বস্তুখিনি বাৰু আছে একো নাই মই খালি বাকীটো এতিয়া বৰ দিগদাৰ হ'ব ন দিগদাৰ মানে আগৰ আপোনাৰ 4,000 টকা এটা আছে সেইটো আজি 3 মাহমান হ'ল সেইটো পইচাটো আগতো ক্লিয়াৰ হোৱা নাই এতিয়া মানে খেতি চিজন নহয় এতিয়া জুলাই মাহ এতিয়া সোমাব খেতি পুৰা মানে নহয় সেইটোৱে বেয়া ন চা তই দোকান খুলিছ তহঁতি অসমীয়া মানুহে দোকান সেইটো কাৰণে চলাব নোৱাৰে দোকান খুলিলে অলপ মানুহৰ অলপ ইনভেষ্ট থাকিব লাগিব ন আমি এতিয়া বেলেগতো মই দেখোন কেছ পইচা থকাতে মই বেলেগৰ পৰাই আনিব পাৰোঁ দেখোন তোৰ ওচৰলৈ কেলে আহিছো চিনাকি বুলি আহিছো সেইটো বিশ্বাস ৰাখিব লাগিব ন চিনাকিটো বিশ্বাসটো আছে বিশ্বাস ৰাখিব লাগিব তেনেকুৱা নহয় কিন্তু এইকেইদিন মানে চলিবলৈ বহুত দিগদাৰ তেনেকে দোকান ষ্টাফক দিবলৈ পইচা এইকেইদিন দিগদাৰ তহঁতৰ গিলা সেইটো কাৰণে বেয়া গিলা তহঁতি ইমানবোৰ মই দোকান এৰি থৈ আহিছো মাৰোৱাৰী বিহাৰী দোকান সস্তাত দিয়ে তহঁতি কিনা ব্যৱসায় কৰিবই নাজানো 4,000 টকা যদি বাকী দিব নোৱাৰ কি দোকান খুলিছ এইটো কথা নহয় কি 4,000 টকা 4,000 টকা বাকী দিব নোৱাৰা কিহৰ দোকান খুলিছ 4,000 টকা 3 মাহ পইচা খাই আমি পলাই নাযাওঁ ন চিনাকি মানুহ বুলিয়ে আহিছো দোকান যিয়ে নহওক যিবোৰ কথা পাতি লাভ নাই মেইন আমি আহিছো কেলে পইচাৰ কাৰণেতো আহিছো পইচাৰ কাৰণে কি সেই 4,000 টকা যদি বাকী দোকানত দিব নোৱাৰ তেতিয়াহ'লে কি ঘেন্দা দোকান সেইটো কাৰণে আমাৰ অসমীয়া মানুহবিলাকে দোকান খুলিব ফোন কৰিলো QR কোড পঠিয়ালো পইচা নাপালো তোক আগৰ পইচাটোতো মই দিছো ন কিন্তু কেতিয়াবা মানুহৰ প্ৰব্লেম থাকিব পাৰে বাকী বিচাৰি পেলাই নি আহি যে ইভাগে মাৰোৱাৰী বিহাৰী দোকানলৈ যাব কেছ পইচা ল'বলৈ বাকী মালবোৰ ক'ত পলাই নাযাওঁ তো 4,000 টকা কথাটো কৈ আছো তোক আহিছো যে সেইটো কাৰণে হেৰি কৰ না মোৰ মাল এটা কথা মোৰ মাল পচি নাযায় এইবোৰ ৱাই হওক আপুনি মোৰ ল'বই নালাগে মাল আগৰ 4,000 টকা মই বাদ দিলো সেইটো মই দান দিলো বুলি ধৰিলো তেনেকুৱা বাকী বহুতক দিলো অসমীয়া যেতিয়া কেলা কেছ পইচা দৰকাৰ হয় সেইটো নহয় মাৰোৱাৰী বিহাৰী দোকানত যাব আৰু যেতিয়া বাকী দৰকাৰ হ'ব তেতিয়া আমাৰ অসমীয়া কেইটা মূৰত মাৰিবলৈ সেইটো বাকী দিবই নোৱাৰা ন বাকী দিবই নোৱাৰা ন বাকী দিবই নোৱাৰা কি দোকান খুলিছে অসমীয়া মানুহে দোকান সেই দোকানে খুলিব নোৱাৰে বাকী দিলে ভাল বাকী নিদিলে কেলা বেয়া